নমস্কাৰ বন্ধুসকল, জব নিউজ অসম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, 14 তাৰিখ 1 মাহ 2020 তাৰিখে আয়ুষ আসামৰ ফালৰ পৰা যি ৰিক্ৰুটমেণ্ট ওলাইছিলে সেই ৰিক্ৰুটমেণ্টটো আকৌ এডভাৰটাইজমেণ্ট কৰিছে। ইয়াতে কি অলপ সাল সলনি কৰিছে, আহক বন্ধুসকল চাওঁ। আৰু আপোনালোকে যদি এতিয়াও জব নিউজ অসম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু কথা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে আগন্তুক নতুন জব নটিফিকেশ্যন বা জব ৰিলেটেড যিকোনো আপডেট আপোনালোকে লাভ কৰে। বন্ধুসকল, ইয়াতে কোনো পোষ্টত চেঞ্জ হোৱা নাই, পোষ্টসমূহ একেই আছে, কোৱালিফিকেশ্যনো একেই আছে। ইয়াতে সাল সলনি কৰিছে, লাষ্ট ডেটটো এক্সটেণ্ড কৰিছে আৰু আপোনালোকক এক্সামৰ কাৰণে চিলেবাছসমূহ ইয়াতে দি দিছে। ইয়াতে চিলেবাছসমূহ দিছে আপোনালোকক কি চিলেবাছ দিছে। ফৰ দি পোষ্ট অফ দি ছুপাৰভাইজিং এছিষ্টেণ্ট ষ্ট'ৰ কিপাৰ কাম একাউণ্টেণ্ট, ইয়াতে চিলেবাছ দিছে। জেনেৰেল মেথছৰ কাৰণে হ'ব 30 মাৰ্কছৰ, জেনেৰেল ইংলিছত 25 মাৰ্কছ, জেনেৰেল নলেজত 25 মাৰ্কছ, টোটেল 80 মাৰ্কৰ এক্সাম হ'ব। তাৰপিছত যে ফৰ দি পোষ্ট অফ কম্পিউটাৰ অপাৰেটৰ কাৰণে দিছে ইংলিছ থাকিব, জেনেৰেল ইংলিছত 30 মাৰ্কছ, জেনেৰেল থিয়ৰী থাকিব 25 মাৰ্কছ, জেনেৰেল এৱাৰনেছত 25 মাৰ্কছ, টোটেল 80 মাৰ্কৰ এক্সাম। তাৰপিছত যে ফৰ দি পোষ্ট অফ টাইপিষ্ট কাম কম্পিউটাৰ অপাৰেটৰ, ইয়াত জেনেৰেল ইংলিছৰ কাৰণে 30 মাৰ্কছ, জেনেৰেল থিয়ৰীৰ কাৰণে 25 মাৰ্কছ, জেনেৰেল এৱাৰনেছৰ কাৰণে 25 মাৰ্কছ, টোটেল 80 মাৰ্কছৰ এক্সাম। তাৰপিছত ফৰ দি পোষ্ট অফ ড্ৰাইভাৰৰ কাৰণে ইয়াতে 30 মাৰ্কছৰ জেনেৰেল নলেজ হ'ব। তাৰপিছত জেনেৰেল ট্ৰাফিক ৰুলছ ৰেগুলেশ্যনৰ কাৰণে থাকিব, জেনেৰেল ট্ৰাফিক ৰুলছ এণ্ড ৰেগুলেশ্যনছৰ কাৰণে থাকিব 40 মাৰ্কছ, জেনেৰেল ইংলিছৰ কাৰণে 10 মাৰ্কছ, টোটেল 80 মাৰ্কৰো এক্সাম হ'ব। তাৰপিছত ফৰ দি পোষ্ট অফ অফিচ পিয়নৰ কাৰণে ইয়াতে চিলেবাছ দিছে। জেনেৰেল নলেজৰ কাৰণে থাকিব 50 মাৰ্কছ, জেনেৰেল এছামিছৰ কাৰণে থাকিব 50 মাৰ্ক আৰু টোটেল 100 মাৰ্কৰ এক্সাম হ'ব। আৰু ইয়াতে লাষ্ট ডেটটো এক্সটেণ্ড কৰিছে। লাষ্ট ডেটটো আগতে পূৰ্বতে আছিল 6 তাৰিখ 2 মাহ 2020, এতিয়া এক্সটেণ্ড কৰি পেলাই এইটো ডেটটো বঢ়াই দিছে 15 তাৰিখ 2 মাহ 2020 লৈকে আবেলি 5 বজালৈকে। এই সময়ৰ ভিতৰত আপোনাৰ যিটো এপ্লিকেশ্যন ফৰ্মটো আছে গৈ পিনে অফিচত পাব লাগিব। আৰু ইয়াতে কোনো নেগেটিভ মাৰ্কিং নাথাকে, নেগেটিভ মাৰ্কিং নাই, ইয়াতে উল্লেখ কৰি দিছে। আৰু MCQ বেষ্টত এক্সামটো হ'ব, অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন হিচাপে আপোনাৰ এক্সাম হ'ব। তেনেহ'লে আৰু পূৰ্বৰ যিখিনি এডভাৰটাইজমেণ্টত উল্লেখ কৰা আছিল সেইখিনিয়ে আছে। আপোনালোকে যদি পূৰ্বৰ ভিডিঅ'টো এতিয়াও চোৱা নাই বা এডভাৰটাইজমেণ্টটো চোৱা নাই, তাতে ফুল ডিটেইলছ পাই যাব। সেইটো চাবৰ বাবে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাৰে পৰা গৈ আপোনালোকে পূৰ্বৰ ভিডিঅ'টো চাব পাৰিব। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় আই অসম।